যাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই তেওঁলোকে হাত উঠাওক। ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, ঠিক আছে, এতিয়া হাতটো নামাওক। ভোকটো পলাব লাগিবতো, নহলে ঘৰত গৈ সুধিব নহয় মিটিঙত গলি কি লৈ আহিলি বুলি, হয় নে নহয়? সুধিব নে নাই? ৰাস্তাটোতো চবেই খোজ কাঢ়িব, ময়ো খোজ কাঢ়িম, কিন্তু ঘৰৰ কাৰণেওতো কিবা এটা লাগিব। এইবাৰ মই এটা কথা ভাবিছো যে মানুহৰ মাজত গলে কয় ছাৰ অৰুণোদয়টো দিব, এতিয়া কাক দিম কেনেকে দিম সিলেকশন কৰি থাকোতে বহুত সময় লাগি যায়। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এটা অৰুণোদয় দি দিম। বুজি পালে না নাই কথাটো? যদি ৰেচন কাৰ্ডখন আছে তেতিয়াহ'লে 10 তাৰিখে অৰুণোদয় সোমাই যাব। আৰু যদি ৰেচন কাৰ্ড নাই, বায়োমেট্ৰিক টাইমেট্ৰিক দুই এটা ব্লক হৈ আছে, সেইকেইটাক ৰেচন কাৰ্ড দি পেলাই আকৌ অৰুণোদয় দিব লাগিব। বুজি পালেনে? এতিয়া তাৰ কাৰণে মইতো নাজানো কোনে কোনে অৰুণোদয় পোৱা নাই, হাতটোহে উঠালো। কিন্তু এতিয়া মই বিশ্বজিৎ ফুকনৰ হাতত এখন ফৰ্ম দিছো, আপোনালোকৰ বুথে বুথে যাব আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই আপোনালোকে নামকেইটা লিখি মোলৈকে পঠাই দিব, হ'বতো? ইমানখিনি কষ্ট কৰিব পাৰিব নে নোৱাৰে? এতিয়া সকলোৱে অৰুণোদয় পালে ভাত পানী নোখোৱাকৈ মিটিঙৰ পৰা গলেওতো অলপ কষ্ট কৰিব পাৰিম না? পাৰিম নে নোৱাৰিম? পাৰিমতো? ঠিক আছে, তেতিয়াহ'লে একেবাৰে শুনি থাকিব, মই আৰু কেইটামান কৈ যাম, হ'ব? হ'ব, ঠিক আছে। এতিয়া 26 চনৰ ইলেকশ্যনত যেতিয়া মই 21 যেতিয়া ইলেকশ্যনত মই আহিছিলো তেতিয়া মই কৈছিলো ৰেচন কাৰ্ড কাৰ কাৰ নাই। হাত উঠোৱা মানুহৰ সংখ্যা বহুত আছিল, কিন্তু আজি আমি ৰেচন কাৰ্ড কাৰ কাৰ বুলি ক'লে চবে হাত উঠাই, হয়নে? গতিকে মোৰ মনত ইচ্ছা আছে যে যেনেকে ৰেচন কাৰ্ড বুলি কওঁতে চবে হাত উঠালে, একবাৰ উঠাই দিয়কচোন, আকৌ এবাৰ অলপ কষ্ট হ'ব। এনেকে 26 চনত যেতিয়া মই সুধিম অৰুণোদয় কাৰ কাৰ আছে, ইমানেই হাত উঠিব লাগিব। বুজি পালেনে? আৰু 26লৈকে ৰখিলে দিগদাৰ হ'ব, বিশ্বজিতে মোক গালি দিব, এইটো 25তে চেছ কৰি দিম, ঠিক আছে? সোনকালে কৰি দিম যাতে 26লৈকে অলপ ভাল কৰি অৰুণোদয় পাই আমাৰ মনটো ভাল লাগি থাকে। এতিয়া ৰেচন কাৰ্ড পালে কি লাভ হয়? ৰেচন কাৰ্ড পালে এতিয়া আমি ৰেচন কাৰ্ডো পালো, ৰেচন কাৰ্ড পালে আমি অৰুণোদয়ো পালো। ৰেচন কাৰ্ড পালে আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ডো পালো। এতিয়া আপোনালোকে চাওক, আগতে বেমাৰ হলে মানুহৰ চিন্তা লাগিছিল, এতিয়া বেমাৰ হলে হস্পিটালত গলে ডাক্তৰে সোধে যে ৰেচন কাৰ্ডখন আছে নে নাই। যদি ৰেচন কাৰ্ড আছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড বনি যাব, 5 লাখ টকালৈকে ট্ৰিটমেন্ট বিনামূলীয়া। ৰেচন কাৰ্ডখন থাকিলে উজলা গেছো পায়, আৰু উজলা গেছ পোৱাৰ লগে লগে বজাৰতকৈ গেছৰ দাম 300 টকা কমত পায়। আৰু ৰেচন কাৰ্ডখন থাকিলে ঘৰত 5 কেজি চাউলো পায়।